ডাঙৰ মানে মোৰ কাৰণে ডাঙৰ, আনৰ কাৰণে এইবোৰ বস্তু একেবাৰে সাধাৰণ বস্তু। গুড মৰ্ণিং সকলোকে। আজি নতুন এটা ভিডিঅ' আৰম্ভ কৰিছোঁ। ৰাতিপুৱা বৰষুণ জাকৰ লগতে বৰষুণ জাক দি আছে মিহি মিহিকৈ, লগতে বতাহও আহিছে ঠাণ্ডা ঠাণ্ডা। খুব ধুনীয়া এটা পৰিৱেশ, এইটো পৰিৱেশ ভাল লাগিছে। কাৰণ টানকৈ বৰষুণ দিলেহে পানী হয়, এতিয়ালৈকে পানী নাই হৈ আছে আৰু ধুনীয়া হৈ আছে। আৰু আজি দিনটো কি কৰোঁ কি নকৰোঁ দেখুৱাম বুলি ভিডিঅ'টো আৰম্ভ কৰিছোঁ যেতিয়া, আপোনালোকে চাবচোন দেই কেনেকৈ কটাওঁ আজি দিনটো। পুৱা আহাৰ বনাব লৈছোঁ। আজি ৰাতিপুৱা ৰুটি বনাম। ৰুটিকেইটা কিন্তু অকণমান বেলেগকৈ বনাম। সৰু গিলাচ এটা 4 গিলাচ শুকান আটা গুড়ি লৈ লৈছোঁ। আমি 3জনেহে খাম, মানুহজনেতো ৰাতিপুৱা ভাতেই খায়। অকণমান বেছিকৈ বনালেও কথা নাই, ল'ৰা ছোৱালী ঘৰতে আছে, দুপৰীয়ালৈকে খাই থাকিব মাজে মাজে এটা দুটা ৰুটি। আৰু এয়া লৈছোঁ পকা কঁঠালৰ ফুট। কঁঠালৰ ফুট বুলিয়ে কওঁ দেই আমি সৰুৰ পৰাই, গতিকে ফুট বুলিয়ে কৈছোঁ। আজি মই পানীৰ সলনি দিম পকা কঁঠালৰ ফুট আটাখিনি সানোতে। আৰু আমাৰ ঘৰত কঁঠাল এটা আনিলে, খাওঁতা নাই, মানুহেতো চুইয়ে নাচায়। ধিটিক খাবলৈ দিছোঁ, তাৰ হেনো ডিঙিত ফচি গৈছে। বতৰৰ বস্তু খুৱাবও লাগে, সেইকাৰণে ভাবিছোঁ বলেৰে নোৱাৰা কামটো চলেৰে কৰোঁ। খোৱাও হ'ব, পেলনিও নাযাব। গুটি খোৱা মানুহ আকৌ আছে দেই আমাৰ ঘৰত, গোটেইকেইটাই কঁঠালৰ গুটি খাই ভাল পায়। দাইলতে দিলেই হওক, আঞ্জা তৰকাৰী বনাই দিলেই হওক, খুব ভালকৈ খাব। কিন্তু কঁঠালৰ ফুটকেইটা খোৱাহে নাই। মই খাওঁ, তথাপিও ইমান পকা কঁঠালটো বৰ বেছি খাই ভাল নাপাওঁ। কেঁচা হ'লে দুফুটমান খাওঁ। সেইকাৰণে আজি ভাবিছোঁ পেলনি যোৱাতকৈ আটাৰ লগতে সানি ৰুটিকে বনাই দিওঁ, খোৱাও যাব, নহয় জানো। আৰু কিমানখিনি লাগিব আন্দাজটো নাই, সেইকাৰণে দি আছোঁ সৰু সৰু ফুটকেইটাও, ইটো পিছত সিটো দি আছোঁ। এইখিনি দিয়ে সানিম, পানী নিদিওঁ এটোপালো। তাৰপাছতে ইয়াত দি আছোঁ ইটোৰ পিছত সিটো ফুটা। আৰু আজি এনেকৈ বনাম, আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে চাই থাকিবচোন ভিডিঅ'টো। যদি এনেকৈ নাই খোৱা খাই চাব, খুব ধুনীয়া লাগে খাবলৈ। এতিয়া এইখিনি সানি ল'ম। সানোতে যদি বেছি টান হয় তেতিয়া আকৌ কেইটামান কঁঠালৰ ফুট দি দিম, যদি ঢিলা হয় শুকান আকৌ গুড়ি অকণমান দি ল'ম। তেনেকৈ আন্দাজ কৰিয়ে আটা মঠি ল'ম। যিহেতু ফুটকেইটা সৰু সৰু, কেইবাটাও ফুট দিবলগীয়া হ'ল। এয়া লগতে দিছোঁ অকণমান ক'লা নিমখৰ গুড়ি। এয়া আটা দৌটো ধুনীয়াকৈ মঠি ল'লোঁ ঢিলাকৈ। এতিয়া এইখিনি বেলি লওঁ, তাৰপাছতে ৰুটিকেইখন বনাওঁ, লগতে খায়ো লওঁ সোনকালে। এয়া এইফালে মই ৰুটিকেইখন সেকিবও লৈছোঁ, মানে অকণমান অকণমান ৰিফাইন তেল দি সেকি লৈছোঁ। একেবাৰে শুকানকৈ সেকিলে আকৌ খাবলৈ নিবিচাৰে নহয় ল'ৰা ছোৱালীয়ে। আৰু এই আলু পিটিকা, আমৰ জাম, আমৰ আচাৰ আৰু কঁঠালৰ ৰুটি। আজি ৰাতিপুৱাটো আমাৰ কঁঠাল আৰু আমেৰে হৈছে। চুলিখিনি ধুলোঁ, এতিয়া গা পা ধুই একেবাৰে 10:30 বাজিলে। এতিয়া আকৌ লগ পাইছোঁ ধিতি আৰু মই এতিয়া দোকানলৈ ওলাইছোঁ। দোকানৰ পৰা আহোঁগৈ। অলপ অলপ বৰষুণো দি আছে, হ'লেও আৰু ছাতি নোহোৱাকৈ যাব পাৰিম, গৈ আহোঁ। লগত ছাতিটো ননা ফল ভুগিছোঁ। এইখিনি আহি পালোঁ, দোকানখন নেপালোঁগৈ, সেই ৰাস্তাটো সিপাৰে আছে দোকান, এইখিনিতে ফচি আছোঁ। আধা ঘণ্টা হ'ল, নেৰা বৰষুণ, নেৰে বৰষুণ যাক। দুপৰীয়া ভাত পানী খাই আজৰি হৈ মানুহ আৰু মই আহিলোঁ এইবাৰ বজাৰলৈ। আৰু বজাৰত আহি প্ৰথমে বিশালতে সোমাইছোঁ। আজি বজাৰৰ পৰা বহুত বস্তু বজাৰ কৰিম বুলি আহিছোঁ। কি কি পাৰোঁ নাজানো, আপোনালোকক ঘৰত গৈ দেখুৱাম। বিশালত সোমালে আকৌ মোৰ চব বস্তুৱে লৈ যাব মন যায়। ক'তনো আৰু গোটেইখিনি বস্তু লৈ যাব পাৰোঁ, যিকেইটা পাৰোঁ নিম আৰু আপোনালোকক ঘৰত গৈ দেখুৱাম। চাই থাকিব দেই ভিডিঅ'টো। মেখেলা চাদৰ এযোৰ ল'বলৈ আহিলোঁ ইয়ালৈ। কাপোৰ চাই আছোঁ, কোনযোৰ লোৱা হয়, ঘৰতে গৈ দেখুৱামগৈ। বজাৰৰ পৰা আহিলোঁ, আহি পাই ভাবিছোঁ আপোনালোকক মই আজি বজাৰতনো কি বজাৰ কৰিলোঁ তাকে দেখুৱাওঁ। আজি মই বজাৰলৈ নিজৰ উপাৰ্জনৰ পইচাৰে বজাৰ কৰিব গৈছিলোঁ, সেইকাৰণে মনটো খুব ভাল লাগি আছে। আৰু সৰু সুৰাকৈ চবৰ কাৰণে সৰু সুৰাকৈ কিবা কিবি আনিলোঁ। আৰু এনেই বজাৰলৈতো ময়ে যাওঁ সদায়, কিন্তু আজি মোৰ নিজৰ পইচাৰে বজাৰ কৰিব গ'লোঁ, সেইকাৰণে বেছি ভাল লাগি আছে। আনৰ কাৰণে মোৰ আজি বজাৰখিনি তেনেই সাধাৰণ, তেনেই অকণমান হয়, কিন্তু মোৰ কাৰণে আজি বহুত ডাঙৰ বজাৰ হ'ল। আৰু এটা ডাঙৰ বস্তু আনিলোঁ, এইটো আপোনালোক একেবাৰে শেষত দেখুৱাম মোৰ ডাঙৰ বস্তুটোনো কি। তাৰ আগতে মই বেলেগখিনি দেখুৱাই লওঁ। প্ৰথমতে দেখুৱাইছোঁ এযোৰ সৰু মাইনা কাপোৰ, এয়া সৰু ল'ৰাৰ কাপোৰ। ইয়াতে এটা ভিতৰত ইনাৰ দিছে, ইনাৰটো স্পৰ্টিঙৰ হয়। আৰু চাৰ্টটো বেলেগকৈ পিন্ধাব পাৰিব, ইনাৰটো বেলেগকৈ পিন্ধাব পাৰিব। গৰমত যিহেতু এতিয়া এনেকৈ অকল ভিতৰৰ ইনাৰটো পিন্ধাব পাৰিব। তাৰপাছতে ইয়াৰ লগত এইটো পেণ্ট। সৰু ল'ৰা ছোৱালীয়ে এনেকৈ বেল্ট লগা কাপোৰ পিন্ধিলে মই খুব ধুনীয়া দেখোঁ। এইযোৰ কাপোৰ মই গিফ্ট দিবৰ কাৰণে আনিছোঁ।
তাৰপাছতে এয়া মানুহ কাৰণে এটা টি চাৰ্ট প্ৰথম এয়া নিজে বাছি লৈছে। ধিতিৰ কাৰণে এটা ল'লোঁ 3/4 পেণ্ট। এতিয়া গৰম দিনতো এনেকুৱা কাপোৰ দৰকাৰ হয়, সেইকাৰণে ধিতিৰ কাৰণে এইটো। তাৰপাছতে এইটো মিষ্টাৰৰ কাৰণে টি চাৰ্ট। প্ৰিণ্ট নহয়, কাপোৰটো এনেকুৱা ব্লেকত অলপ বগা বগা দেখা কিবা আছে আৰু একেই হয় দুইফালে। এইটো খুলি নেদেখুৱাওঁ, এনেকৈ দেখুৱাই দিছোঁ। আৰু এটা টি চাৰ্ট এইটো, কালাৰটো মোক খুব ভাল লাগিলে এইটো, সেইকাৰণে এইটো লৈ আহিলোঁ। কেনেকুৱা দিছে জনাব। তাৰপাছতে এটা মেৰুন কালাৰ ব্লাউজ, এইটো মোৰে হয়। আৰু কাপোৰ এযোৰ ল'লোঁ, কেঁচা পাটৰ কাপোৰ। কাপোৰযোৰৰ ফুলৰ লগত মিলাই ব্লাউজটো আনিছোঁ। আৰু ইয়াতো ব্লাউজৰ পিচ আছে, সেইখিনি চিলাম, আজিৰ পৰা চিলাম। আৰু কাপোৰযোৰ আজি আপোনালোকক খুলি নেদেখুৱাওঁ কেনেকুৱা কি আছে ভিতৰৰ ডিজাইনখিনি। এইখিনিতে ক'ৰবাত যোৱা কথা আছে আমাৰ, যদি যোৱা হয় কাপোৰযোৰ তালৈ গ'লে পিন্ধিম, আপোনালোকক তেতিয়া দেখুৱাম, দেখি পাব নিশ্চয়, ভিডিঅ'বোৰ চাই থাকিব। তাৰপাছতে আৰু দুটামান সৰু সুৰা বস্তু আনিলোঁ। কাপোৰযোৰ যিহেতু নিজে চিলাম, সেইকাৰণে ইনাৰ কাপোৰ লৈ আহিছোঁ। তাৰপাছতে এইকেইটা, এয়া এটা, এইটো এটা, এইটো এটা, এইটো এটা। এইটো মানুহৰ কাৰণে আনিছোঁ, কেতিয়াবা মোকো দৰকাৰ হ'ব বাৰু। আৰু এয়া এটা লৈ আহিছোঁ। এইটো মোৰ চুলিখিনি গৰম দিনত এনেকৈ, প্ৰায় মই চুলিখিনি ওপৰলৈ উভতাই এনেকৈ মাৰি থওঁ, সেইকাৰণে এইটো লৈ আহিছোঁ অকণমান ডাঙৰ চাইজৰ, গোটেইখিনি চুলি যাতে ধৰি ৰাখে। তাৰপাছতে সৰুকৈ এডাল ধিতিৰ কাৰণে ব্ৰাছ আনিলোঁ, ই খুলি মেলি এয়া এনেকুৱা কৰি থৈছে। তাৰপাছতে কলগেট এটা দৰকাৰ হৈ আছিলে, আজি লৈ আহিলোঁ এয়া কলগেট এটাও। আৰু দুটামান পেকেট আনিলোঁ। মই পেকেটৰ বস্তু সিহঁতক খুৱাবলৈ টান পাওঁ, হ'লেও বন্ধৰ দিনত ঘৰতে থাকিব, কিবা কিবি খাবলৈ বিচাৰি থাকিব, সেইকাৰণে 4টা পেকেট বেলেগ বেলেগ লৈ আহিছোঁ। মানে অনবৰতে খাব নিদিওঁ, মাজে মাজে মানে তথাপি খুৱাবতো লাগিবই, সৰু ল'ৰা ছোৱালী যিহেতু এইবোৰ বস্তু সৰু ল'ৰা ছোৱালীৰ কাৰণে ওলায়। তাৰপাছতে এয়া আছিলে মোৰ বজাৰ। আৰু দুটা আনিছোঁ এয়া, এইকেইটাৰ দাম বহুত বাঢ়িলে, মোৰ গাত লাগি গৈছে ইমান দাম। তাৰপাছতে দেখুৱাওঁ এইবাৰ মোৰ ডাঙৰ বস্তুটো। ডাঙৰ মানে মোৰ কাৰণে ডাঙৰ, আনৰ কাৰণে এইবোৰ বস্তু একেবাৰে সাধাৰণ বস্তু। এইটো হৈছে এটা মাটি কেৰাহী। এয়া এনেকুৱা এখন সৰু কেৰাহী আছিলে মোৰ হাতৰ পৰা পিছলি পৰি ফাটি থাকিলে। তাৰপাছতে আনিমকৈ আনিব পৰা নাছিলোঁ, আজি বজাৰলৈ যাওঁতে লৈ আহিলোঁ। এতিয়াৰ পৰা এইটো কেৰাহীতে মই সকলোবোৰ বস্তু ৰান্ধি বাঢ়ি খাম। কিন্তু এই কেৰাহীটো চাফা কৰি এনেকৈ বনাই দিলে নহ'ব। কেৰাহীটো প্ৰথমতে টেঙা দি খুব সিজাব লাগিব। টেঙা দিলে ক'লা ক'লাকৈ ইয়াৰ পৰা আঠা ওলাই যাব, মানে ক'লা হৈ টেঙাবোৰত ক'লা হৈ যাব। তাৰপাছতে সেইখিনি পেলাই আকৌ নতুন টেঙা দি আকৌ উতলাম, সিজাম মানে। তাৰপাছতে সেইখিনি যদি ক'লা পৰে সেইখিনি পেলাই দিম, আৰু যেতিয়ালৈকে ক'লা নপৰে তেতিয়ালৈকে টেঙা বদলি কৰি কৰি সিজাই থাকিম। তাৰপাছতে চাফা কৰি ভালকৈ প্ৰথম বেঙেনা ভাজি চাব লাগে। বেঙেনাবোৰ যদি ক'লা নপৰে তেতিয়াহ'লে কেৰাহীটো বনাব পৰা হ'ল বুলি ভাবি ল'ব পাৰে। তাৰপাছতে এইটোতে বনাম আৰু এতিয়াৰ পৰা। নন ষ্টিকৰ আৰু বহুত কোৱালিটি কিবা কিবি কেৰাহীবোৰ ওলাইছে, কিন্তু সেইবোৰ তুলনাত এইটোত যদি ৰান্ধি খাওঁ আমাৰ কাৰণে বহুত উপকাৰ হ'ব, সেইকাৰণে এইটোকে লৈ আহিলোঁ। আৰু এইটো বস্তু আনৰ কাৰণে সৰু বস্তু হ'ব পাৰে, মোৰ কাৰণে বহুত ডাঙৰ বস্তু। আৰু আজি যিহেতু নিজৰ উপাৰ্জনৰ পইচা আনিলোঁ, আপোনালোকে হয়তো ভাবিছে কিনো কৰোঁ মই তেনেকৈ একো নকৰোঁ, আপোনালোকেতো ঘৰতে থকাই দেখে। কিন্তু মই যে মেচিনত মাজে মাজে কাপোৰবোৰ চিলাওঁ, আনৰ কাপোৰ চিলালে কিবাকৈ ফিজ লওঁ, কিবা এটা ফিজ লওঁ, আৰু সেই ফিজবোৰ জমা কৰি কৰি থৈ আজি বজাৰ কৰিব গ'লোঁ। আৰু সেয়ে ভাল লাগিছে, নিজৰ উপাৰ্জনৰ পইচা আজি বজাৰ কৰি আনিলোঁ। আৰু বেলেগৰ কাৰণে এইখিনি বজাৰ একো বজাৰেই নহয়, কিন্তু মোৰ কাৰণে আজি ডাঙৰ বজাৰ হ'ল, ঢেৰ বজাৰ হ'ল, সেইকাৰণে আপোনালোকে দেখুৱালোঁ। কেনেকুৱা লাগিলে জনাব।